তো আমাক ইয়াত মাতিছে কি কৰিবলৈ বাৰু কি কোনে জানে কি ক'ব ভাত খাবনে আমাৰ আজি ভাত খাব আমি ইয়াত খানা খাবলৈ কৰিম লাষ্ট গতিকে আহক ফিল্মখন আৰম্ভ কৰিম ধন্যবাদেৰে হলনে তো ধুনু ধুনু বেলি মূৰৰ পৰা পালেহি উঠিব হোৱাই নাই যে ৰবা ইমান ৰাতিপুৱা ৰাতিপুৱা কিয় চিঞৰ বাখৰ কৰি আছা চিঞৰিছো বেলি আহি মূৰৰ পৰা পালেহি তই মন্দিৰলৈ নাযাওঁ হা যাম ৰবা উঠিছোহে তেতিয়াহ'লে তই নোলা কিয় কোনটো নাহিছে ইহঁত আহিলে জানো আহিছে চাগে মই মাত শুনিছো আৰু বিদ্যুৎ আহিছে জানো নাজানো ৰাতিপুৱা তাৰ নাম কিয় লৈছ সি কি ভগৱান নেকি আৰু চাহ সি লোৱাটো ভাল নহয় অলপ আঁতৰত থাকে আৰু সিও মন্দিৰলৈ যাব চাবি দেই নুশুনিবলগীয়া কথা পাতিলো কথা বেয়া হৈ যাব মায়েও যে কি কথা কোৱা নহয় তাক মই লগৰ বুলিহে ভাবো তাৰোপৰি সি মোতকৈ বয়সত বহুত ডাঙৰ তাক মই দাদা হিচাপেও সন্মান কৰি কথা পাতো হ'ব হ'ব বেছি কথা কৈ নাথাকিবি দেখিলেহে দেখিম গৈছো ৰ গাটো ধুই লওঁ বা তোৰ এতিয়ালৈকে গা ধুবলৈ আছে ইমান ৰাতিলৈকে কি কৰি আছিলি আমি ইয়াতে বহিছো বল যা ঐ ছোৱালীহত হ'লনে নাই বৌ ব'লৈ ৰ গৈছো পিছে দিগন্ত আৰু সীমান্ত ক'লৈ গ'ল পিছে সীমান্ত কাম এটা ল'লে তালৈ গৈছে ঘৰলৈ গৈছে বা ভাল লাগিছে দেই তহঁতক বৌ মই যাওঁ তোৰ বেছি হৈছে ছোৱালীটো আজিকালি বহুত ক্ষীণাইছ যে কিয় বেছি বেছি কৈ নাথাক আচ্ছা বিদ্যুৎ আজি তোৰ কিয় ইমান দেৰি হ'ল কালি আলহী আহিছিলে যে সেইটো কাৰণে অলপ দেৰি হ'ল জিয়া আজি জিয়াৰো উঠা দেৰি হৈছে দেই প্ৰিয়া তোৰনো আজিনো উঠানো ইমানো দেৰি নহ'ল কিয় কালি ৰাতি পেটটো বিষাই আছিলে শুওঁতে কৰোঁতে এটামান বাজিলে আৰু পিছে প্ৰিয়া কালি তোৰ পেটে বিষাইছিল নে কাৰোবাক লগহে কৰি আছিলি প্ৰিয়া জিয়া
বিদ্যুতো কালি কিন্তু দেৰিলৈকে সাৰ পাই আছিল। পাগল হলে নেকি? চাচোন জিয়া কি কৈ আছে তাই। তই মনে মনে থাক, তোক বিশ্বাস নকৰিলেও মই প্ৰিয়াক বহুত বিশ্বাস কৰো। হ'ব হ'ব, ইমান বিশ্বাস কৰিব নালাগে। নাজানো নেকি আজিকালি দিন গতি বেয়া, খোৱা পাতিটা মানুহক মাৰি থৈ যায়। আৰু কিমান আছে এনেকুৱা উদাহৰণ। আছে, কিন্তু সেইবিলাকৰতো কাৰণ আছে। তই ক, সমাজৰ আগত সাক্ষী হৈ বিয়া হোৱাৰ পাছত যদি বেলেগক ভাল পাব পাৰি, বেলেগলৈ পলাই যাব পাৰি। মানে তই কি কব বিচাৰিছ? এইবোৰ খোৱাটো অপৰাধ নহয় নেকি? মই কেতিয়া কলো এইবিলাক অপৰাধ নহয় বুলি? যোনে কৰাবলৈ বাধ্য কৰিছে সেইটো অপৰাধ। আমাৰ বন্ধুত্বৰ ক্ষেত্ৰতো বেলেগ নে কি প্ৰিয়া? অতো আকৌ, এইবোৰ ঘটনা আজিৰ যুগত স্বাভাৱিক, ইমান ভাবি লাভ নাই। মুঠতে নিজৰ ওপৰত বিশ্বাস থাকিলেই হ'ল। হ'ব হ'ব, ধেমালিহে কৰিছো তহঁত, কিন্তু কথাটো নোহোৱাও নহয়। কাকনো দুখ দিম, সময়টোৱে বেয়া। কলি যুগ যে। হ'ব হ'ব, বৌ এতিয়া দেৰি হৈছে। বৌ বৌ এইটো দিগন্ত নহয়নে? ঐ দিগন্ত, বহি আছো যেন ইয়াত কিয়? এই সীমান্তই গামোচাখন আনিব লৈছে কাৰণে বহি আছো। পিছে মনটো কিয় মাৰি আছে? তইচোন জানোৱেই দেখোন মই তাইক কিমান ভাল পাওঁ। কাক? নাজানো জানো তই এই বন্দনা জীয়েক। মানে জিয়া ন? নামটোনো কিয় ক'ব লাগে তই? তাইচোন বিদ্যুতৰ লগত সম্পৰ্ক আছে। হ'ল দে, মই জানো। তথাপিও মই নোৱাৰো, মই তাইক সুধিমেই। কিন্তু মই সুধিম বুলি কৈছো, এতিয়া সুধিমেই আৰু। সুধ, পিছত যদি কিবা হয় নপস্তালি। দেৰি যাব ডাঙৰ। দিগন্তহঁত আহাই নাই দেখোন, আমি ৰখো নেকি? হয় দে, ৰখিব লাগিছিলে ন? কিন্তু অহালৈকে আমি মন্দিৰটো চাফা কৰি লওঁ। ঐ, তোহঁতে কাম কৰি থাক, মই দমকলৰ পৰা আহো দেই। ৰচোন, মই অকণ বাহিৰৰ পৰা আহোঁগে।
গামোচা খুলানি দেখোন সিমানটো সময় গ'ল। সিমানটো এই আইতাকৰ বেমাৰ বুলি তাক মাতিছে সোনকালে, সি সেইকাৰণে গুচি গ'লগে মানে। দিয়া আমি মন্দিৰতে সোমাই দিওঁ এতিয়া। তাকে ইহঁতটো গ'লেই উঠনি ব'লা। তহঁত আহিলি ল'ৰাহঁত? আহি পালোহি দে। ৰৈছা কথা এটা কওঁ। ক। বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবিছো। বিদ্যুতৰ লগত তই সম্পৰ্কত থকা স্বত্তেও মই তোক ভাল পাওঁ। তই বা কি ক তাকে ভাবি বহুত দিনৰ পৰা কোৱা নাছিলো। শুন দিগন্ত, তই ভালকেই জান বিদ্যুৎ আৰু মোৰ কথা সকলোৱে জানে, তথাপিও তই কিয় এনেকুৱাখন কৰিছ? এইটো সম্ভৱ নহয়। তই মোক বেয়া নাপাবি, মই মানিছো তই মোক ভাল পাৱ, কিন্তু মই তোক বিদ্যুৎক ভাল পাওঁ। কিন্তু তোক ভাল পাবলৈ গৈ মই যদি বিদ্যুৎক ভাল পাবলৈ বাদ দিওঁ, তেতিয়াহ'লে মই তাক বিশ্বাসৰ লগত বিশ্বাসঘাতকতা কৰা হ'ব। গতিকে তই আমাৰ সম্পৰ্কত নাহিবি আৰু আমাৰ বিশ্বাস ভাল পোৱা ভাঙিবলৈ নুখুজিবি। ছোৱালীহঁত কি ভাঙা কথা চলি আছিলে ইয়াত? নাই ৰ, ওপৰৰ পৰা বেল এটা পৰিছে, তাকে ভাঙৰ কথাহে কৈ আছিলো। বেল চেল পিছত ভাঙিবি, চাকি দিওঁ বা। ৰ প্ৰিয়া আহাই নাই। মই আহিলো, ব'ল যাওঁ চাকি দিওঁগে। নৰসিংহ ৰূপ ধৰি হে হৰি শ্ৰী হৰি হিৰণ্যকশিপুৰ প্ৰাণ লৈলা কাঢ়ি তুমি যদু মণি কলৈ যাবনো গিয়েকক লগ কৰিবলৈ? বা বেলেগ আৰু, বল বল। হ'ব দে বৌ, জোকাই থাকিব নালাগে এতিয়া, বৌ আহ বল।
ছোৱালীহঁত ইমান দেৰি হ'ল যে তহঁতৰ তোৰ দুইজনী ঘৰণীয়ে আহোঁতে দেৰি হ'ল অ'। কি কথা চা তই চাচোন দিয়া তাই কি কৈ থাকে বাৰে বাৰে। হ'ব দে বৌ আমি তাত বহো কি ক'ব লাগে তহঁত দুটাই ইয়াতে থাক মই অকণ এইডোখৰ পাওঁ। আমি দুটাই পাতিব লাগিব ন মানুহজনী কি হ'ল ইমান লৰালৰিকৈ মাতি দিছে কালি দেখোন লগ কৰিছিলি। বা তোক লগ কৰিবলৈ দিন বাৰ বিচাৰিব লাগিব নেকি নহয় কালি মন্দিৰত লগ কৰি পেলাই গৈছিলি নে চাকি দি পেলাই। হ'লেও ক এতিয়া কি কথা আছে। একো কথা নাই বা তই একো কথা নোহোৱাকৈ মোক মাতিলি যে। কিবাতো বিশেষ কাৰণ থাকিব লাগিব ন তেতিয়াহে তই মোক মাতিবি। আছে কিন্তু নকওঁ কবি নে নকওঁ সঁচাই নক নকওঁ মই হ'ব নালাগে যা কবলৈ। তাৰপা পাগলী ধেমালি কৰিছো কোন নালাগে যা কবলৈ। নকওঁ একো কথা নাছিলে বিশেষ তোৰ লগত অকণ কথা পাতিবলৈ মন গৈ আছিলে। আইঅ বোপাই ইমান কথা নবনাবিচোন 5 বছৰে একেলগে থকাৰ পিছতো তো কথা শেষ হোৱাই নাই নে। নহয় অ যিমান কথা থাকিলেও তোৰ লগত সময় কটাই বহুত ভাল লাগে। দে কথাটো ক এতিয়া। ইয়ালে শুন আমি সম্পৰ্কত থকাত বহুত বছৰ হ'ল কিন্তু তই মোক এটা কথা ক এতিয়া যেনেকৈ মোৰ লগত আছ আগলৈকো থাকিবিনে। কিয় নাথাকিম তোৰ লগত ইমান বছৰ থকাৰ পিছতো মই আঁতৰি যাম নে তোৰ পৰা। সেইকণ বিশ্বাস বাৰু তোৰ ওপৰত আছে কিন্তু ভয় লাগে তই যদি আনৰ হৈ যাও। পাগল তোৰ লগত ইমান বছৰ থকাৰ পিছতো তই ভয় খাইছ কিয় মই তোৰেই। না ভয় লাগে তই যদি সলনি হৈ যাও। মই কেতিয়াও সলনি হম মই তোৰেই হৈ থাকিম তোক এৰি যাম বুলি কেতিয়াও নাভাবিবি সপোনতো নাভাবিবি তই মোৰেই হৈ থাকিবি। পৃথিৱী উলট পালট হৈ যাব তথাপিও মই মৰি গলেও তোৰে হৈ থাকিম। মোৰ তেজৰ মূল্যৰে আমাৰ সম্পৰ্কক জীয়াই ৰাখিম মই মোৰ তেজ বলিদান দি দিম তথাপিও তোক কেতিয়াও বলিদান নিদিম তই মোৰেই হৈ থাকিবি সদায়। হ'ব তোক মই এনেহে সুধিছিলো ইমানখিনি কথা কব নালাগে। ভয় লাগে ন কেতিয়াবা। অ গীতালি বলচোন প্ৰতিভত আহিছে নেকি জীয়াক মাতি আনোগে বল। ক'ত মইচোন দেখাই নাই। আহিছে বলচোন। তইহে ক'ত দেখিলি বা মই দেখা নাই কিন্তু দেই আহিছে বলচোন। অ প্ৰদীপে তোলে কিবা এটা আনিছে নেকি তোক মাতি আছে জানো কিয় ইমান চিঞৰি আছে যাচোন কি বা আনিছে সি গীতালি বচোন চাই আহোগৈ যাচোন যা কি বা আনিছে মই ইয়াতে আছো যা মই ফটো কোনটো আহিছেনো কিন্তু দেখাই নাই দেখোন
জানো সিহঁতে গম পালে ক'ত দেখিলে মইতো তাতে আছিল দেখাই নাপালো জানো ক'ত গ'ল বা বব যাওঁ তাহাঁতক দেখাই নাপালো দেখোন ক'ত বা গ'ল বিচাৰি ফুৰিলেও দেখাই নাপালো গ'ল চাগে ক'বালে জানো হ'ব দে ব'ল এতিয়া দেৰি হৈছে যাওঁ ব'ল আহ আহা অ গীতালি এপিনে আছোন অ গৈছো ৰ কলে যাম সেই অকণ আগত শুনিছ অৰূপ মই যি দেখিছো জীয়াক কথাটো ক'বই লাগিব নহ'লে তাইৰ জীৱনটো ধ্বংস হ'বলৈ গৈ আছে কোনো কিন্তু নাই সি যি দেখিছে সেয়া বেয়া আৰু বেয়া ক'বই লাগিব সি ক'ব আমি নকওঁ আমি কৈ বেয়া নহওঁ সি ভাল পায় সি ক'ব সৌজনী জীয়া দেখিছ নে তোমাৰ কথাটো কৈ দিয়া ভাল হ'ব বল ঐ ৰচোন জীয়া কি হ'ল ক কোন জীয়া তই ক'লে বিশ্বাস নকৰিবি কিন্তু কালি মই প্ৰদীপক লগাই চিঠি দিবলৈ তোৰ ওচৰলৈ গৈছিলো তই ক'লে বিশ্বাস এতিয়াও নকৰিবি মই যেতিয়া গৈছো তেতিয়া মই বাটত দেখিছো যে প্ৰিয়া আৰু বিদ্যুতে একেলগে কথা পাতি আছে হাতত হাত চা তই শুন তই তাক বিদ্যুতক এৰিলে সি যে 1 নম্বৰ অসভ্য অভদ্ৰ ল'ৰা তাৰ নিচিনা অভদ্ৰ ল'ৰা তই দেখা নাই এজনীৰ লগত চলাই পেলাই আৰু সি সিজনীৰ লগত লিলিমাই কৰি থাকিবলৈ সি পথাৰত তাক শুনাইছিলে তাকে মই বহুত ভাল পাওঁ তই মোক ধৰ আৰু কৈ দিছো মই এটা কথা ঐ চুপ মই জানো তই মোক ভাল পাওঁ বুলি তই মোৰ জীৱনলৈ আৰু মোৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহিবি তই মোৰ জীৱনলৈ আৰু কেতিয়াও নাহিবি আৰু একো কথা নকবি তই বিদ্যুৎ প্ৰিয়া আৰু মোৰ কথা কি জানো চা সিহঁতৰ লগত মোৰ বহুত ভাল সম্পৰ্ক আছে তোৰ লগত ভাল সম্পৰ্ক নাথাকিলেও প্ৰিয়া আৰু বিদ্যুতৰ লগত মোৰ বহুত ভাল সম্পৰ্ক আছে তই আমাৰ সম্পৰ্কৰ ভিতৰত নোসোমাবি আমাৰ মাজত নোসোমাবি আপুনি যা ঐ জীয়া ৰ কি হৈছে তোৰ কি হ'ল কচোন কি হ'ল দিয়া তই বিদ্যুৎলৈ ফোন এটা কৰচোন ৰ কৈছো ৰ মই হেল্ল' হেল্ল' তই ক'ত আছ ঘৰতে কিয় তই এই বৰগছৰ ওচৰলৈ আছোন কিয় পাছত কম তই খালি আহ তই কিয় ইমান চেপাই কথা কৈ আছিলি মই পাছত কম তই আহ খালি গৈ আছো আহ তই জল্দি আহ হ'ব দে তই কিয় কান্দিছ নাকান্দিবি সিটো ভাল পাই মানে এনেই কৈছে দেই মইতো জানো ন তহঁতৰ লগত সদায় থাকো মইতো কালি তহঁতৰ লগত গৈছিলো মইতো এনেকুৱা একো দেখা নাই সিহঁতৰ মাজত তই নাকান্দিবি নাকান্দিবি তই নাই সি সঁচাই কৈছে সি আহিলে মই সুধিম আৰে তোৰ কি হৈছে কান্দিছ কিয় তই
আৰে তই কান্দিছ কিয়? তই এইবোৰ কানা কথা বাদ দে। কিয়? বিয়া আৰু তোৰ মাজত কি চলি আছে? তই পাগল হৈছ নেকি? তোৰ লগত 5 বছৰৰ সম্পৰ্ক থকাৰ পিছত তই বিয়াৰ লগত সন্দেহ কৰিছ যে? চি! আৰু প্ৰিয়া মোৰ ভণ্টি নিচিনাই, সৰুৰ পৰা একেলগে ডাঙৰ হোৱা। তাৰ স্বত্বেও তই চি, তোক কোনে ক'লে ক? কোনো কোৱা নাই অ', মইহে তাক ধেমালিতে জুখি থাকিলো, পাগলে মিছাতে বিশ্বাস কৰি ল'লে। চুপ, মাই ফুট, নেক্সট টাইম এনেকুৱা কথা নকবি। চৰি। এতিয়া তই উঠ, আৰু তোৰ কাৰণে ভাল খবৰ এটা আছে। উঠ। হ'ব দে, এতিয়া বেছি কান্দি থাকিব নালাগে, তোৰ কাৰণে ভাল খবৰ এটা আছে। কাইলৈ মই গুৱাহাটীলৈ যাম। কিয়? কাম এটা পাইছোঁ, তাত ডিচাইড কৰিবলৈ যাম। তাৰপিছত মোক কি হ'ব? আৰে তোৰ মোৰ সম্পৰ্কটোৰ কাৰণেতো যাওঁ, খুব বেছি এমাহ থাকিম, তাৰপিছত ঘূৰি আহিম। এমাহ 30 দিন মই কেনেকে থাকিম তোক এৰি পেলাই? আৰে পাগলী, মইতো আহিমতো মাহে মাহে। হ'লেও আৰে বাবা হ'ব দে, তই কল কৰিবি, সময় পালে মই উঠাম। এতিয়া বহ, কান্দি থাকিব নালাগে। গীতালি, মই তোক বেয়াকে ক'লো, মোক বেয়া নাপাবি। হ'ব দে। এতিয়া যাওঁ বহ, আহা। আৰে পাগলীজনী, তই ইমান সৰু কথাত কান্দিব লাগে নে বাৰু? নহয়, মোৰ ভয় লাগে কেতিয়াবা আঁতৰি যাওঁ বুলি। আৰে মইতো তোৰে হয় ন। হ'ব দিয়া, এতিয়া কান্দি থাকিব নালাগে, বহ। গীতালি, তোকো মই বেয়াকে ক'লো। বেয়া নাপাওঁ দে, খালি বিয়াখন খাবলৈ মাতিলে হ'ল। চাওঁতে 28 দিনে হ'লহি। সি নিজেও ফোন কৰা নাই, মই কৰোঁতেও ৰিচিভ কৰা নাই। ইমাননো কামত বিজি হ'লনে যে মোলৈ মনতে নপৰা হ'ল। আকৌ এবাৰ কল কৰি চাওঁ ৰহ। ফোনটো কিয় ৰিচিভ কৰা নাই? চিন্তাই হৈছে মোৰ। গীতালিৰ পৰাই কলটো কৰি আহোঁগৈ ৰহ। অ গীতালি, গীতালি, অ গৈছো। অ কি হ'ল কচোন, ইমান পেপাৰ বিদ্যুতলৈ ফোন এটা কচোন, মই ইমান ফোন কৰিছো ৰিচিভ কৰা নাই। অ কৰিমচোন, তই বহি লৈছ নহয়, কৰি আছো ৰ, তই বচোন। The person you are calling is currently ৰিচিভে কৰা নাই, আৰু আকৌ এবাৰ কৰো। কৰচোন আকৌ এবাৰ।
The person you are calling is currently busy. Please call again later. কিন্তু মোৰ ফোনটো ৰিচিভ কৰা নাই। তই কি কেমন ইমান বিজি আছে মানে? মোৰ ফোনো ৰিচিভ কৰা নাই, তোৰ ফোনো ৰিচিভ কৰা নাই, কি কৰি আছে মানে সি? সি কিবা কাম কৰি আছে যে, চিন্তা নকৰিবি। সি কিবা বিজি আছে চাগে, সেইটো কাৰণে ৰিচিভ কৰা নাই। আমিনো কি জানিম বাহিৰত থকা মানুহৰ কথা, তাতে ল'ৰা মানুহ। আমিনো কি কম লোকৰ ল'ৰা কথা, বাহিৰত চাগে কিমান কথা শুনি চাগে কাম কৰি আছে। সি তেওঁতো ফোনটো ৰিচিভ কৰিবলৈ ক'ব পাৰে ন মই কাম কৰি আছো বুলি। ইমান বিজি নে? একো নহয় দে, বেছি চিন্তা নকৰিবি দে, সি কাম কৰি আছে কাৰণে। ব'ল অকণ ওলাই যাওঁ বাহিৰলৈ। কি কামত ইমানো বিজি হ'ল নে? কিয় ফোন নকৰে, মই ফোন কৰিলে ৰিচিভ নকৰে। হ'ব দে, ইমান চিন্তা কৰিবলৈ, কাইলৈ দেখোন পাবহিয়ে দেখোন। এতিয়া মন নামাৰিবিচোন, হাঁহি দে অকণমান। সি ভালে থাকিলে হ'ল আৰু দে। ভালে আছে দে, সি তোৰ কাৰণেহে বাহিৰলৈ গৈছে ন। ভালে আছে দে, ইমান চিন্তা নকৰিবি। ঐ চাচোন, সেইটো বিদ্যুৎ নহয়নে? ক'ত? সেইটো ভালকে চা। হয়তো বিদ্যুতে। সি দেখোন গুৱাহাটীত আছিলে। ইয়াত কি কৰি আছে? লগত কোন এজনী? লগতচোন এজনী প্ৰিয়া। কি কৰি আছে ইয়াত? বচোন যাওঁ আছোন। বিদ্যুৎ, আৰে তই ইয়াত যে? তোন দুইটাই কি কৰি আছে ইয়াত? তই গুৱাহাটী যোৱা কথা আছিলে। তুমি ইয়াত কি কাম? আৰু প্ৰিয়া, তই ইয়াত কি কৰি আছ তাৰ লগত অকলে অকলে? নাই মানে কি? কি মানে কৰি আছ কি তুমি দুটাই ইয়াত? আৰে তই বুজচোন কথাবিলাক। আৰু কি বুজিব নালাগে? আৰু তই যদি গাঁৱতে আছিলি মোক কলকে ৰিচিভ কৰা নাছিলি। আৰু প্ৰিয়া তই তাইক মাৰিবলৈ ক'ত সাহস পালি? তাই মোৰ পত্নী হয়। প্ৰমাণ ক'ত? প্ৰমাণ? সিদিনাখন মন্দিৰত যাওঁতে তাইক মই সেন্দুৰ দিলোঁ। ৰচোন মই অকণ বাহিৰৰ পৰা আহোঁগে। ঐ কি হ'ল ইমান দেৰি হ'ল যে কিয়? এই ৰবা, এইখিনিক মেনেজ কৰি আহোঁতে অলপ দেৰি হৈ গ'লগে। পিছে এইকেইদিন তোমাৰ কিন্তু লতিঘটি বেছি হৈছে জীয়াৰ লগত দেই। তুমিচোন জানা তোমাৰ মায়ে মোক দেখিব নোৱাৰে, তাকে দেখুৱাই পেলাই মই ৰাস্তাতে চেনি দি আছিলো জীয়াৰ সৈতে। হ'ব নাজানো আৰু তুমি মোকে চিনি দি আছা নে তাইকে চিনি দি আছা গম নাপাওঁ আৰু। কেতিয়াবাতো মোৰ ভয়ে হয়। তুমি চুপ, মানে থাকা। আজি যি ক'লা নেক্সট টাইম নকবা। নকওঁ, কিন্তু মোৰ ভয় লাগে তাইৰ লগত নাটক কৰোঁতে কিজানি পিছত আকৌ সঁচাই আকৌ ভাল পোৱা হৈ যায় কিজানি। মই জানিছিলো তোমাৰ সেইটো ভয় থাকিব বুলি, সেইটো কাৰণে মই তোমাৰ ভয়টো দূৰ কৰিম বুলি ভাবিছিলো। তুমি এইবোৰ কি কৰিলা? যি কৰিলোঁ মই ভালেই কৰিলোঁ। সময় আহক মই মাক ক'ম বাৰু। কিন্তু জীয়াক মই প্ৰেমৰ অভিনয় কৰিম। সমাজ আৰু মানুহৰ আগত মই তাইক ভাল পোৱা অভিনয় কৰিছোঁ, কিন্তু তোমাক মোৰ নিজৰ পত্নী হিচাপে। এতিয়া বেছি কান্দি থাকিব নালাগে, সেন্দুকণ মোচা আৰু তালৈ যোৱা এখন দেশ কৰিব নহ'লে।
মই কেনেকে বিশ্বাস কৰিম? তই বিশ্বাস কৰ বা নকৰ, এয়া সত্য। আৰু তাই মোৰ পত্নী। আৰু সিদিনাখন মন্দিৰলৈ অহা দি হৈছিলে, তাইক মই লগ কৰিবলৈ গৈছিলো। 1মান বাজিছিলে। এটা বাজিলে দেখোন মোক আজি খাব কলিজাখন। যাওঁ ৰ ইয়াক লগ কৰি আহিমগে, নহ'লে ইয়াক থলে আৰু মোক। এজনী আহিবলৈ হোৱাই নাই নে? পাল এইজনী ইমান দেৰি পৰা ৰখি আছো মই। পাল ইমান মহে কামিছে, এজনী আহিব হোৱাই নাই নে? ঐ তই জানো কিমান মহে কামিছে মোক? একেবাৰে হেৰি হৈ গৈছো একদম। চলা ইমান দেৰি কৰিবলৈ আহিছ তই? চৰি। কি চৰি? ইমান দেৰিলৈকে কি কৰি আছিলি? তই জানো মই আজি তহঁতৰ ঘৰত চুৰ কৰিব অহা লগা নিচিনা লাগিছে মোৰ। মই এনেকে চুৰ কৰা মানুহ যদি মোক মাৰে চুৰ কৰোঁতে। হ'ব দে এতিয়া। কি হ'ব দে? মই চুৰ বুলি ভাবি যদি মাৰা হতি? আহিলে দেখোন মই এতিয়া। মাৰে ক'ত? আছে শুই আছে। হ'ব দে, মোৰ কাৰণে এখন মহে কামুৰিলেও কোনো কথা নাই দে। কি কথা নাই? মহে ইমানখিনি সোমোৱাই দিব, তোৰ কথাত কিবা ইমানখিনি সোমাব নেকি? অকণমান সোমাব নেকি কিবা? তোমাক দেখি মোৰ হাঁহাই সোমাই ধৰিছে। দিছে। পিছেতো আছে, পিছত ক'ত কামুৰিলে ঠিক নাই এতিয়া। এনেকে দেৰি কৰিব নালাগে নহয়। কাইলৈ মন্দিৰলৈকো যাবলৈ আছে আকৌ। এতিয়া চা মহে কামুৰি ফুৰিছে। এনেকে তৰ্ক কৰি থাকিবা নে? মই পেণ্টটোৱে ধৰিম নে মোৰ মহে কামুৰাই ধৰিম? ঐ কথা এটা কম। কি কথা? এইপিনে আছোন। কিয়? নাযাওঁ। এইপিনে আহ। নাযাওঁ। আছোন। নাযাওঁ। এইপিনে আহ, মাৰে নাহোঁ। নাযাওঁ মানে নেকি? পেণ্টটোৱে ধৰিম নে তোকেই ধৰিম ভাব? কিন্তু গীতালীয়ে ধেমালিতে সঁচা কথাই কৈ আছিল। তোহত দুটাৰ কথা মই মাজে মাজে লক্ষ্য কৰি আছিলো, সেইকাৰণে মই তাইক কৈছিলো। কিন্তু তোক কোৱাৰ অৰ্থ তই বুজি নাপালি। কিৰে সত্য কথা, প্ৰিয়াৰ কথা। তই যদি গম পাইছিলে মোক কিয় কৈছিলো? মই সেইদিনাখন তই প্ৰিয়াৰ কথা শুনি পেলাই মোক তই কি বুলি কৈছিলি? তই তাইক বিশ্বাস কৰিলে মোক বিশ্বাস নকৰ। হ'ব দে, মোৰ ভুল হৈ গ'ল। হ'ব এতিয়া সঁচা কথা গম পালি যদি তেতিয়াহ'লে শুন। তোক ইমান দিনে মই ভাল পাই আছিলো, সমাজৰ আগত যাতে কোনে সন্দেহ নকৰক এই লগত ফ্ৰেণ্ডটো দিয়া, সেইটো কাৰণে তোক ভাল পাই আছিলো। আৰু শুন, এই মাকে আমাৰ সম্পৰ্কটো একচেপ্ট নকৰাৰ বাবে ইমানখিনি তোৰ লগত নাটক কৰিবলগীয়া হ'ল। আৰু শুন, তোৰ লগত মাথো মই টাইম পাছ কৰিলো, আৰু মোক কেতিয়াও মাতিবলৈ তই চেষ্টা নকৰিবি। তই মোৰ লগত কিয় এনেকুৱা কৰিলি? আৰু প্ৰিয়া, তোক মই বহুত বিশ্বাস কৰিছিলো। প্ৰিয়া, তই মোৰ লগত কি কৰিলি? তোৰ দুটাক কেতিয়াও মই শান্তিত থাকিবলৈ নিদিম। তই কিয় কান্দিছ জিয়া? তোৰ গাত ভুল নাই নহয়। তহঁত দুটা কেতিয়াও শান্তিত থাকিব নোৱাৰিবি। তোক কিমান বিশ্বাস কৰিছিলে? তইতো তাই সৰুৰ পৰা একেলগে থাক। তোকতো তাই মোতকেও বেছি বিশ্বাস কৰিছিলে। তই কিন্তু তহঁত কোনো ভাল শান্তিত থাকিব নোৱাৰিবি। তহঁত দুটা জিয়া, মোক ক্ষমা কৰি দিবি। সিদিনা যে তহঁতে যে লগ কৰি যে আছিলি, মই যে কৈছিলো দিগন্তহঁত আহিছিল বুলি, তাক মই কৈছিলো। ইয়াৰ আজিকালি বেছি হৈছে। জীয়াৰ লগত মই কিবা এটা কৰিব লাগিব। অ গীতালি, বলচোন সুধিবত আহিছে, জীয়াক মাতি আনোগে। ক'তা? মইচোন দেখাই নাই। আহিছে, বলচোন। তইহে ক'ত দেখিলি বা? মই দেখা নাই কিন্তু দেই। আহিছে, বলচোন। দিয়া প্ৰদীপে তোলে কিবা এটা আনিছে নেকি? তোক মাতি আছে, জানো কিয় ইমান চিঞৰি আছে। যাচোন কি বা আনিছে সি। গীতালি বচোন চাই আহোগৈ।
যাচোন যা কি বা আনিছে মই ইয়াতে আছো যা কি হ'ল হা তাইৰ লগত তোমাৰ বেছি হৈছে কিন্তু এইকেইদিন একেবাৰে হাতত ধৰা ধৰিকে একদম তাৰ কথা কি চাবা এই মোৰ সোণজনী জ্বলিছ বহ বহ কিয় মন বেয়া গৈ আছে কালি জীয়াক কথাটো কোৱাৰ পৰা মানে মনটো বেয়া লাগি আছে আজি মই তাইলৈ চিঠিখন লিখিম বুলি ভাবিছো কৈছে তই প্ৰস্তাৱ বুলি আকৌ কি কৰিবি চিঠি এখন দিবই লাগিব বুজিছ কালি তোক মই কবলৈকো নাছিলো ঘৰত আৰু তোক যদি অৰূপে কৈছে আৰু তইনো তাইকনো সুধিবনো কিয় লাগেনো নাই সুধিবি আজি মই তাইক চিঠি এখন দিম বুলি ভাবিছো তাই তোৰ মুখৰ ভাষাই নুবুজিলে চিঠি ভাষা কি বুজিব কচোন তই তথাপিও দিব লাগিব বুজিছনে যা তই যি কৰ তোৰ মৰ্জি আৰু পিছত পস্তালে আমাৰ ওচৰত নাহিবি বিদ্যুৎ ৰূপীয়া নহয় নে তই দেখোন হাতত ধৰা ধৰিকে কথা পাতি হাতত ধৰিকে কি কৰি আছে মানে জীয়াক মানে কিবা জীৱনটো ধ্বংস কৰি উঠাই আছে জীয়াক আজি শেষ নালাগে হ'ব হ'ব তই জীয়াক পিছত কথাটো কবি তই জীয়াক পিছত কথাটো কবি হ'ব হ'ব নালাগে তই বৌ তেতিয়া তাক মই কৈছিলো তোৰ পৰা অলপ তাক আঁতৰি থাকিবলৈ সেইবাবে তোৰ পৰা সি আঁতৰি আছে হ'ব হ'ব মই ইমানো ডাঙৰ কাম কৰা নাই এক মই সঁচা ভাল পাব কাৰণে মই বিয়া কৰাইছো আৰু মোক তোক মই ক'লোৱেচোন ইউজ কৰি আছো তোৰ যে মোৰ লগত যি কৰিলি ইয়াৰ পৰিণাম ভুগিবই লাগিব দিয়া তহঁতে দুইটাই তাইক কন্দুৱাই ভাল নকৰিলি তহঁতক ইমান বিশ্বাস কৰিছিল তহঁতে কিন্তু এয়া ধোকা দিলি তাইক তহঁতে কেতিয়াও সুখত থাকিব নিবিচাৰিলি যি হ'ল ভালৰ কাৰণে হ'ল এতিয়া আমি সুখী জীৱন কটাব পাৰিম নাই হোৱা এতিয়ালৈকে কি নাই হোৱা মাক ক'বলৈ আছে নহয় হাতখন দিয়া কিয় দিয়া বুলি কৈছো দিয়া মাক ক'ব লাগিব নহয় প্লিজ তই মোক এইকেইদিন অকলে থাকিবলৈ দে কিন্তু তই নকৰিবলগীয়া একো নকৰিবি প্লিজ মই একো নকৰো মাইনা মাইনা তই ৰচোন বৌ তুমি ইয়াত কেনেকৈ মই যেনেকেই নহওক তই কলে যা মই ঘৰলৈ যাওঁ কথা কব আহিছ তই নাই তোমাক কোনে কলে এইবিলাক কথা মোক গীতালীয়ে চব কথা কৈছে মই কি নাজানো বুলি ভাবিছ নেকি তই কিন্তু তাই তোমাক কলে কিয় মোক কব নালাগিছিল হ'ব হ'ব এতিয়া বেছি চিন্তা কৰি নাথাকিবি বল ঘৰলে একো নকৰিবলগীয়া নকৰিবি দেই
কি হ'ল কিয় তুতু পালিছে আহিছ তোৰ দুটা একেলগে যে কিয় নাই মানে ই কিবা এটা কয় তোমাক কি ক'ব লগা আছে নাই মই তাইক বিয়া পাতিলো ধুনু তই কি কৰিলি নাই মানে ই সিদিনাখন মন্দিৰলৈ যাওঁতে সি মোক সেন্দুৰ দিলে কি এনেকৈ তই চোন জীয়াকহে ভাল পাৱ নাই তাইক ইমান বছৰ মই ধোকাহে দি আছো আপোনাৰ জীয়েককহে ভাল পাওঁ আপুনি বিশ্বাস কৰে নে নকৰে নাজানো কিন্তু এয়া সত্য মাজনীয়ে তাইকে ধোকা দিলি ধুনুক ধোকা নিদিয়া কি মানি আছে নাই মায়ে মোক সি এনেকুৱা নকৰে সি মোক সেন্দুৰ দিলে হ'ব হ'ব এতিয়া যে বিয়া কৰিলে সি তোক কি কৰি খুৱাব তাৰ না নিজৰ পৰিচয় আছে তাৰ না নিজৰ কাম আছে কি কৰি খুৱাব তোক সি যি কৰিয়ে নোখোৱাক মই তাৰ লগতে থাকিম তই তেনেকে ক'লে নহ'ব নহয় সি নিজৰ পৰিচয় প্ৰথমতে গোটাব লাগিব তাৰপিছত তোক পাব হ'ব মা মই আপোনাৰ জীয়েকক যিয়ে নকৈ নোখোৱাওঁ কিয় কিন্তু আপোনাৰ জীয়েকক সুখত ৰাখিম মই হ'ব মা মই কথা দিলো যেতিয়ালৈকে মই ভাল কাম এটা কৰিব নোৱাৰো আপোনাৰ ছোৱালী আপোনাৰ হাতত কথা কিন্তু বিদ্যুৎ কিন্তু নাই তোমাৰ মায়ে যি ভাবিছে ঠিকে ভাবিছে মই কিবা এটা কৰিব নোৱাৰালৈকে তোমাৰ চুলে নাহো তুমি তেতিয়ালৈকে মাৰ লগত থাকা তই তাৰ লগে চাই থাকিবি নে ভিতৰলৈ আহিবি নাই মানে বৌ ভিতৰলৈ বল জীবন কিনো মায়া দুখ তুজে দুখ কিয় ঢালি দিলা ও জীবন কিনো মায়া দুখ তুজে দুখ ঢালি দিলা মাইনা তই কিয় কান্দি আছ মাইনা কি হ'ল তোৰ কিয় কান্দি আছ মাইনা নাই বৌ মই তাৰ অবিহনে থাকিবলৈ নোৱাৰিম তই কিয় এনেকুৱা কৰিছ ই মোৰ লগত কিয় এনেকুৱা কৰিলে একো নহয় দে তই সাহসী হ'ব শিকি তই মোক দাদাৰে এৰিয়া কিমান দিন হ'ল হ'লেও মই তাক পাহৰিব পৰা নাই তথাপিওতো মই একো কৰা নাই নাই সি মোৰ লগত 5টা বছৰে যি কৰিলে তাৰ পৰিণাম ভুগিবই লাগিব হ'ব দে আজিৰ দিনত এইবোৰ ঘটনা এক সামান্য তই এইবোৰ নাভাবিবি তোৰ ককাৰে মোক এৰি যাওঁতে মইতো একো কৰা নাছিলো তইও একো বেলেগ ভুল সিদ্ধান্ত নলবি তাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম তই পাগল হৈছ নেকি তই সাধাৰণ এটা ল'ৰাৰ কাৰণে সি এতিয়া তাৰ লগত সুখী আছে আৰু তই নিজৰ জীৱন ধ্বংস কৰিব ওলাইছ খুৰাই মই জীয়াই নাথাকো তাৰ অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰিম মনে মনে থাক তই কি ক'ব বিচাৰিছ মানে শীতালি তই মই তই কি কৰিবলৈ ওলাইছ এইবিলাক তোৰ অবিহনে তাই সুখী আছে তই তাক বাদ দে তই কিয় আহিছিলি মইতো তোক আহিবলৈ বাধা দিছিলো তই নাহিবি বুলি ক'লে মই নাহো নেকি আৰু তাই তোক ধোকা দিব পাৰে মই নোৱাৰো কিন্তু
তই মোৰ সঁচা বান্ধৱী। হ'ব দে, এতিয়া ভাত খালি নে তই? কিয়? তই ভাত খালি নে তই? নাই খোৱা। তই এতিয়া ভাত খোৱা নাই? নাখাওঁ মই ভাত। কিয়? মোৰ মন নাই। তই ভাত নাখাৱ? তাৰ কাৰণে তই ভাত খাব বিচাৰ নাই। সি যে তোৰ অবিহনে যে ইমান সুখী আছে দেখিছ? তই এইবিলাক নাকান্দিবি, নকৰিবি এইবিলাক। তই একো নকৰিবলগীয়া কাণ্ড নকৰিবি, মই তোক বাৰে বাৰে কৈ আছো। মই জীয়াই নাথাকো আৰু। তই কিয় বাৰে বাৰে জীয়াই নাথাকো বুলি কৈ আছ? মাইনা, তই এইবোৰ এতিয়া চিন্তা কৰি নাথাকিবি। আজিৰ যুগত কাকো বিশ্বাস কৰিব নোৱাৰি। লাগিলে ময়ে, লাগিলে তয়ে। নিজৰ মা দেউতা অবিহনে কোনো তোক বিশ্বাস নিদিয়ে। কোনোবাই কাৰোবালৈ যোৱা, কোনোবাই কাৰোবাক ভাল পোৱা, এইবোৰ আজিৰ যুগত নাভাবি। তই ইমান ভাবি নাথাকিবি। নাই বৌ, মই নোৱাৰো। তই পাৰিব লাগিব। মই কেনেকে পাৰিছো? নাই বৌ, মই নোৱাৰো। মই কেনেকে আছো মই বুজিছো, তোমালোকে একো নুবুজিলা। মই কি বুজিব লাগে? তোৰ টকাৰ এৰি থৈ গ'ল। মই জানো তহঁতক এৰিছো? গীতালে যদি মোক নোকোৱাহঁতি মই আজিতো নাহোৱে ইয়ালৈ। ময়ো ত্যাগ দিছিলো এইখন ঘৰ, কিন্তু তোৰ কথা ভাবি মই ইয়ালৈ আহিছো। তই নাকান্দিবি, অলপ সাহসী হ। ইমান নাকান্দিবি। হ'ব দে, ইমান কান্দি থাকিব নালাগে। বৌয়ে কোৱা নিচিনা হয়েই। আজিকালি তাকে ইমান বিশ্বাস নকৰ, সিয়ে এৰি থৈ যায়। বৌ, তই ভাত নাখাৱ যদি অকণ শুই দিবি। বৌ, তাইক অকণ চাবা, মই যাওঁ। নালাগে, শুই এতিয়া। মই যাওঁ, তখন নালাগে, তই শু, মই যাওঁ। কি মোৰ লগত ভাল কাম নকৰিলে মই? মোৰ লগত ভাল কাম নকৰিলে ইয়াৰ পৰিণাম কি ভুগিবই লাগিব। আমাৰ সম্পৰ্ক জীয়াই ৰাখিম বুলি কৈছিলো। মই তেজৰ মূল্য দি, কিন্তু তেজৰ মূল্য মই কাঢ়ি ল'ম। মোক তেজৰ চকু পানী ধোৱালে তাহাঁতক ময়ো শান্তিত থাকিব নিদিম। মোৰ প্ৰতিক্ৰিয়া আমাৰ ভালপোৱা প্ৰতিশোধ বিদ্যুৎ ক্ৰিয়া তদন্ত কুমাৰ শান্তি
চাওঁতে চাওঁতে আজি 3 মাহ পাৰ হ'ল। জিয়াৰ মৃত্যুৰ পাছত গীতালি, দিগন্ত, জিয়াৰ বৌয়ে এক শোকত ভুগি পৰিল। কিন্তু এপিনে প্ৰিয়া আৰু বিদ্যুৎ একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছিল। মাকে তাক কৈছিল যে নিজৰ পৰিচয় গোটাৱাৰ পাছত তই মোৰ জীক ভাবি। কিন্তু তাৰ পাছত জিয়াৰ আত্মায়ো শান্তি পোৱা নাছিল। গতিকে বিদ্যুৎ আৰু প্ৰিয়াৰ মাৰিবলৈ ঢপলিয়াই আছিলে। ঠিক তেনেতে 3 মাহৰ পাছত যেতিয়া বিদ্যুৎ আৰু প্ৰিয়াই লগ কৰিবলৈ যায়, তেতিয়া জিয়াই প্ৰিয়াৰ পিছা কৰে আৰু সিহঁতে লগ কৰা জেগালৈ যায়। প্ৰিয়া আৰু বিদ্যুৎক একেলগে দেখি জিয়াৰ আত্মা আৰু উত্তেজিত হৈ উঠে আৰু জিয়াই তেজৰ প্ৰতিশোধ ল'বলৈ বিচাৰে। তাৰ পিছত কি হয় অহা নিচিনা লাগিছে দেখোন। এজনী আহিবলৈ হোৱাই নাই, ইমান টাইম কৰিছে। ঐ আহিলো। আজি 3 মাহে তোক দেখা নাই, মইহে জানো কেনেকুৱা লাগিছে। হ'ব নাটক কৰিব নালাগে। মই এতিয়া নাটকহে কৰিলো। ইমান দেৰি কিয় হ'ল? আহোঁতে অকমান দেৰি। আজি কি হ'ল জানা, আহি থাকোতে যে কোনোবা যোৱা নিচিনা পাইছো। ভূতে পালে দে। কি কোৱা আকৌ তোৰ ভ্ৰম চাগে দে। সঁচাকে কৈছো, মই একে আহোঁতে কোনোবা যোৱা নিচিনা লাগিছে। হ'ব তোৰ মোলৈ মনত পোৱা নাছিলে? কৰিছিল আকৌ। মই কিবা এটা দেখা নিচিনা পালো। মই কোৱা নাছিলো বাটতে কি আহোঁতে মই কিবা এটা দেখিছো বুলি। আৰে তোমাৰ ক'ৰ পৰা ওলাইছে? কোন তই? মই কোন? কিয় লাগে? মোৰ লগত যি কৰিলি তাৰ পৰিণাম বহুত বেয়া। কোন তুমি? মই জিয়া। আমাক ক্ষমা কৰি দে তই। তহঁতে যি কৰিছিলি আকৌ মাৰি থাকিবা নহয়। তেজৰ মূল্য তেজৰে লয়। আমাক ক্ষমা কৰি দে। তহঁতে ক্ষমাৰ যোগ্য নহয়। নামাৰিবি। বিদ্যুৎ, কি হ'ল তহঁতৰ?
মৃত্যু তহঁতক এনেদৰে কেনেকে হ'ব? মোক তই ক্ষমা কৰি দিবি। জীয়া তই মই তোৰ ভাল পোৱা মূল্য বুজি নাপালো আৰু এতিয়া তই মোক ক্ষমা কৰি দে। বিদ্যুৎ আৰু প্ৰিয়া মই মাৰিলো। মোৰ তেজৰ মূল্য তাহাঁতৰ তেজৰ দি কাঢ়িলো। কিন্তু তই এনেকুৱা কিয় কৰিলি? মোক ক্ষমা কৰি দিবি। তোৰ ভাল পোৱা বুজি নাপালো মই। তইতো মোৰ লগত আহিব পাৰিলি হয়। মই কি ক'ম, সঁচা ভাল পোৱা কেতিয়াও সফল নহয়। মই ইমান কোৱাৰ পিছতো তই বুজি নাপালি। সঁচা ভাল পোৱাৰ মূল্য কি তই নাজানো। তোৰ কাৰণে এখন মই ডায়েৰী আনিছিলো, যিখন সময়ৰ লগত মিলি গ'ল। জিয়া কিয় বুজি নাপালি তই?